So friends, সকল স্বাগতম জনাইছো আমাৰ আসাম এণ্ড টেক ইউটিউব চেনেলত। So friends, আজি মই আপোনালোকৰ বাবে এটা এনেকুৱা স্ক্ৰীন ৰেকৰ্ডিং এপ লৈ আহিছো যিটো দ্বাৰা আপোনালোকে আপোনাৰ যিকোনো গেম খেলে যেতিয়া আপোনালোকে স্মুথলি ৰেকৰ্ডিং কৰিব পাৰিব। So friends, আপোনালোকে হয়তো নিশ্চয় গম পায় যে হয়তো আপোনালোকে যদি গেম প্লে ৰেকৰ্ডিং কৰিব হয় তেতিয়াহ'লে আপোনালোকক এনেকুৱা ভাল মোবাইল হ'ব লাগিব, ৰেম থাকিব লাগিব, প্ৰচেছৰ হাই হ'ব লাগিব। তো আপোনালোকে ভাল ৰেকৰ্ডিং কৰিব পাৰিব আপোনাৰ গেম প্লে। যদি আপোনালোকে গেম প্লে ৰেকৰ্ডিং কৰি পিনে আপোনালোকে ইউটিউবত আপলোড কৰে তেতিয়াহ'লে যিটো এপ্লিকেশ্যন মই লৈ আহিছোঁ আপোনালোকৰ বাবে, সেই এপ্লিকেশ্যনটো আপোনালোকে 1GB ৰেম, 2GB ৰেম, 3GB ৰেম যিকোনো মোবাইলত মানে স্মুথলি গেম আপোনালোকে যিকোনো গেম হাই গ্ৰাফিক্স গেম খেলিলেও আপোনালোকৰ গেম প্লে স্মুথলি ৰেকৰ্ডিং হ'ব আৰু আপোনালোকে সেই গেম প্লেটো এডিট কৰি পিনে আপোনালোকে ইউটিউবতো দিব পাৰিব। সো ফ্ৰেন্ডস, মই আপোনালোকক এনেকৈ বক নকৰোঁ, মই আপোনালোকক দেখুৱাই দিছোঁ যিটো মোৰ মোবাইল হয়। আপোনালোকৰ মোবাইলৰ মই ডিভাইচটো দেখুৱাম কিমান GB ৰেম হয় আৰু আপোনালোকে কেনেকৈ সেই ৰেকৰ্ডিং এপটোৰ জৰিয়তে আপোনালোকে যিকোনো গেম আপোনালোকে স্মুথলি ৰেকৰ্ডিং কৰিব পাৰিব আৰু ৰেকৰ্ডিং কৰি পিনে আপোনালোকে ইউটিউব ভিডিঅ'টো আপলোড কৰিব পাৰিব। সো ফ্ৰেন্ডস, মই লৈ গৈছোঁ মোবাইল স্ক্ৰীনত। আপোনালোকে ষ্টেপ বাই ষ্টেপ চাব আপোনালোকে কেনেকৈ ইনষ্টল কৰিব এপটো, আৰু ইনষ্টল কৰাৰ পাছত আপোনালোকে কি ছেটিং কৰিব লাগিব সেই এপটো আপোনালোকে গেম প্লে ৰেকৰ্ডিং কৰিব হ'লে। আৰু আপোনালোকক এই ভিডিঅ'টো শেষলৈকে চাব যেনেকৈ আপোনালোকে বুজি পাব। যদি আপোনালোকে শেষলৈকে নাচাব, স্কিপ কৰি পিনে এই ভিডিঅ'টো চাব আৰু লাষ্টত বুজি নাপাব, তেতিয়া আপোনালোকে কি কৰিব, লাষ্টত গৈ পিনে ক'ব যে এইটো ভিডিঅ' ফেক হয় বা আমুক তামুক কৈ পিনে আপোনালোকে ভিডিঅ' কমেণ্টত গৈ পিনে যি কৈ পিনে এই ভিডিঅ'টো ফেক বনাই দিয়ে। তো আপোনালোকে এবাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ষ্টেপ বাই ষ্টেপ চাব, তেতিয়া আপোনালোকে বুজি পাব। সো ফ্ৰেন্ডস, মই লৈ গৈছোঁ মোবাইল স্ক্ৰীনত, লেটছ গো।